টিম্পু 11-12 বাজি গ'ল উঠিবই হোৱা নাই হা লোকৰ পাৰি খাটতে উঠি পঢ়ি আছে সিতে 11-12 বাজি গ'ল পঢ়া চিন্তা নাই উঠ বুলি কৈছ না উঠ উঠিছো ৰবা এতিয়াই উঠ আৰু মই চাহ বনাবলৈ যাওঁ তই চাহ খাবি আহি মই মানে শান্তিয়ে শুব নোৱাৰো দেই ভাল লাগি গৈছে গাটো লা 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 দিয়া মই আহিলো দিছো ৰ তই ডাইনিঙতে বহকে যাম মই লৈ গৈ আছো মা চাহ লৈ আনা নিছো ৰ উৎপাত নকৰিবি নিছো ৰ চাকন খাবলৈ অকণমান পঢ়িবি দেই হ'ব মা মই পঢ়িম তুমি যোৱা এতিয়া ই পঢ়িব জানো A for আত্মা B for ভূত C for চুৰেল D for ডাইনী কি পঢ়িছ মা কিতাপ পঢ়িছো ক্লাস 5 পালি কি পঢ়ি আছ নিগাল তুই এতিয়া খেয়া পঢ়া হয় নেকি তেতে খেয়া পঢ়ি টাইম পাছ কৰিম বুলি ভাবিছিলি মাজনী মানে শান্তিয়ে টাইম পাছো কৰিব নোৱাৰি ও মা দেতা ক'ত গ'ল দেতা যদুঘৰলৈ গৈছে তোক দেতা ক'লে গ'ল কিয় লাগে তই পঢ় বুলি কৈছ না পঢ় ও মা মোৰ পঢ়ি হৈ গ'ল মই ফুৰিবলৈ যাওঁ হ'ব যা তই দিগদাৰহে কৰিছ দেই মোক বন্ধুসকল যোৱাৰ আগতে কথা এটা ক'বলৈ পাহৰিছিলোঁৱেই আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো দবাই দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বাই বাই